guys, welcome back to my channel Chitika's Kitchen and Living. আজি কি বনাম জানে ৰঙালা আৰু চিকেন মই জানো আপোনালোকে সবেই জানে বনাবো কিন্তু কি জানি আজি নতুনতা শিকিব পাৰে মোৰ পৰা আৰু কোনবা যদি নতুন আহিছে মোৰ চেনেলত প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগতে বেল আইকনটো বজাই দিব তো বলক চাও ৰঙালাওটো সবৰে প্ৰিয় আৰু মই বহুত ভাল পাওঁ খাই ইয়াক বনাবৰ কাৰণে প্ৰথমে ৰঙালাও কেইটা সৰু সৰুকৈ কাটি লৈছো এতিয়া গেছত মই এটা কেৰাহী লৈ তাতে তেলখিনি দি গৰম হ'বলৈ দিছো তেতিয়ালৈ চাও কি দিম ইয়াতে এটা ডাঙৰ পিয়াজ লৈছো নৰসিংহৰ পাত লৈছো নহৰু আদা বটা লৈছো আৰু মাংস সৰু সৰুকৈ কাটি লৈছো চিকেন মানে তেলখিনি গৰম হৈছে এতিয়া মই ৰঙালাও এটা এটাকৈ দি লৈছো গুটেখিনি চিটিকি গৈছে তো এই কাৰণে অলপ অলপকৈ দি লৈছো এতিয়া গুটেখিনি দি ললো আৰু অলপ ৰঙচুৱাকৈ ভাজি লম ৰঙালাওখিনি ভাজি লোৱাৰ কাৰণ হৈছে মই এতিয়াই ভাজি ললে পিছলৈ যেতিয়া ৰঙালাওখিনি ঢালি দিম ন তেতিয়া ই মিহি হৈ নাযাব মই অলপ গোটা গোটাকৈ ৰাখিব বিচাৰিছো মোৰ ৰঙালাওখিনি ভাজা হৈ গ'ল এতিয়া মই গুটেখিনি উঠাই লৈছো এতিয়া এখিনি তেলতে মই বগা সৰিয়হ দি লৈছো আৰু নৰসিংহ পাতো দি দিম ইয়াতে আৰু পিয়াজখিনি সোনকালে দিব যাতে নহলে বেহাৰ যিটো সৰিয়হ আছে এখিনি চিটিকি যাব সেইকাৰণে সোনকালে পিয়াজটো দি ল'ব আদা নহৰু বটাখিনিও দি দিছো এতিয়া বাকি মছলাখিনি দি দিওঁ ইয়াতে মই দিছো প্ৰথমে এচামুচ হালধি আৰু ৰেড চিলি পাউডাৰ দিছো এচামুচ অলপ ধনিয়া জিৰা গুড়া মিট মছলা অকণমান দি লৈছো আৰু বাস লৰাই দিম মই ইয়াতে মছলা একদম কম ব্যৱহাৰ কৰিছো হাফ টিস্পুন দিছো গুটেখিনি মছলা অলপ অলপকৈ এটা চিকেনখিনি ঢালি ভালকৈ লৰাই দিম মই ইয়াতে চিকেনো অলপ ব্যৱহাৰ কৰিছো ৰঙালাও অকণমান লৈছো কাৰণ মোৰ খাবলগীয়া মানুহ মাত্ৰ 3 জন এই কাৰণে মই কম ব্যৱহাৰ কৰিছো আপোনালোকৰ যদি বেছি মানুহ থাকে তে পৰিমাণো বেছিকৈ ল'ব লাগিব এতিয়া দিম সোৱাদ অনুসৰি নিমখ অকণমান আৰু ইয়াতে মই দিছো আজিনামোটো এই বস্তুটো দোকানত সব দোকানতে পোৱা যায় আপোনালোকে অকণমান দি দিব আৰু চাব ইমান ধুনীয়া সোৱাদ আহে ন আপোনালোকে মানে খায়ে ক'ব যে ইমান ধুনীয়া লাগিছে মাংসখিনি সিজাবৰ কাৰণে অকণমান পানী দি লৈছো পানী আমি এতিয়াই দি লম আৰু পানী আৰু নিদিও হেকত আমি শুকানকৈ বনাম ভাজিটো ঢাকন মাৰি মই 6-7 মিনিটৰ কাৰণে সিজিবলৈ দিম 7 মিনিট পিছত মই দেখিছো মাংসখিনি আমাৰ হৈ গৈছে শুকান হৈছে পানীও নোহোৱা হৈ গৈছে এতিয়া ইয়াতে ভাজি থোৱা ৰঙালাওখিনি ঢালি দিছো আৰু ভালদৰে মিলাই দিম এতিয়া পানী নিদিয়াকৈ আমি এখিনি ভাজি থাকিম কোনোবাই যদি মিঠা বেছিকৈ খায় তেতিয়াহলে চেনি দিব পাৰে ইয়াতে আৰু মোৰ ৰঙালাওটো মিঠাই আছিলে সেইকাৰণে মই চেনি দিয়া নাই আৰু বাস 2-3 মিনিটৰ কাৰণে ঢাকন মাৰি দিলো আমাৰ ৰঙালাও ভাজিখিনি হৈ গ'ল দেখি মই গুটাগুটিকৈ ৰাখিছো আৰু বেছি সময় নালাগিল কাৰণ আমি ৰঙালাওখিনি আগতে ভাজি লৈছো ন সিজি গৈছে এই কাৰণে ইয়াতে আৰু বেছি সময় নালাগিল দিয়াৰ পিছত এতিয়া ইয়াতে এচামুচ মই ঘি ঢালি দিছো আৰু ঘি দিয়াৰ বাবে আৰু ভাল লাগিব খাই আমাৰ ৰেচিপি ৰেডি হৈ গ'ল মোৰ এই ৰেচিপিটো যদি ভাল পাইছে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈ আহো